আৰু UPPLৰ সমৰ্থকৰ ডিমাকুছিত বিজয় উল্লাস উদযাপন। আজি BTCত আস্থা ভোটত পুনৰবাৰ জয়ী হয় প্ৰমোদ বড়ো। আস্থা ভোটত সংখ্যাগৰিষ্ঠতা লাভ কৰে BJP, UPPL, GSP মিত্ৰজোঁটে। উল্লেখযোগ্য BTCত সংখ্যাগৰিষ্ঠ দল হিচাপে চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ লাভ নকৰাৰ বাবে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল BPF প্ৰধান হাগ্ৰামা মহিলাৰীয়ে আৰু উক্ত আবেদনৰ শুনানি গ্ৰহণ কৰি আস্থা ভোটৰ নিৰ্দেশ দিছিল ন্যায়ালয়ে। আজি BTC পৰিষদীয় চতুৰ্থ নিৰ্বাচন UPPLৰ সফলতাৰ পিছত সমষ্টিবাসীৰ সৈতে প্ৰথমবাৰৰ বাবে প্ৰাৰ্থীৰ সৈতে এপছুৰ লগতে UPPLৰ সমৰ্থকসকলে ডিমাকুছিত বিজয় উল্লাস উদযাপন কৰে। পুৰুষ মহিলা ল'ৰা ছোৱালী একেলগে খেৰাই নৃত্য গীত কৰে। লগতে ৩২ নং ভেৰগাঁও পৰিষদীয় সমষ্টিত UPPLৰ বিজয়ী প্ৰাৰ্থী দাওবৈচা বড়োই তেওঁৰ এই বিজয়ত ৰাইজক ধন্যবাদ জনায় আৰু উন্নয়নৰ হকে দিয়া প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়িত কৰাৰ বাবে কাম আৰম্ভ কৰিবলৈ সাজু বুলি মন্তব্য প্ৰকাশ কৰে। লগতে খালিংগড় পৰিষদীয় সমষ্টিৰ UPPLৰ বিজয়ী প্ৰাৰ্থী দিলীপ কুমাৰ বড়োক সম্বৰ্ধনা জনায়। টংলাৰ পৰা অৰূপ বড়োৰ ৰিপৰ্ট, নিউজ 24 বড়োলেণ্ড।